নমস্কাৰ, মই অসমবাসী। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল। আৰু মোৰ ফালৰ পৰা ভোগালী বিহুৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আজি যিহেতু উৰুকাৰ কাৰণে কিবা এটা লং ভ্লগ বনাওঁ বুলি ভাবিলোঁ। আৰু কি কৰোঁ কি নকৰোঁ চব দেখুৱাম আপোনালোকক, চাই থাকক। সিহঁতে ককাই ধুনীয়াকৈ চালেঙি বৈ আছে। গাইছ, ধুনীয়াকৈ গা পা ধুই ল'লোঁ। এতিয়া কি কৰোঁ কি নকৰোঁ, বজাৰতো যাব লগা আছিল। আৰু মেলেও লগ ধৰি আছিল বজাৰত যাবলৈ। আৰু দেখুৱাই আছোঁ যদি বজাৰত যাওঁ আপোনালোকক। বজাৰৰ পৰিৱেশ, আজি উৰুকা বজাৰ চাই থাকিব, ধুনীয়াকৈ দেখুৱাবলৈ চেষ্টা কৰিম। এইবাৰ গাইছ ভেলাঘৰো বনোৱা নাই, পূৰা মনটো বেয়া লাগি আছে। আৰু ইফালে পেণ্ডেলৰো কাম, সময় নাপাওঁ ভেলাঘৰ বনাবলৈ, আৰু নিমিলেগৈ। আজি যদি ছুটি মানে কালি খাবলৈ সময় নহয়, আজি মানে পেণ্ডেলৰ কাম নাই, আজি বনাব পাৰিলোঁ হয়। কিন্তু মানে আজি বনোৱাত কালিলৈকে নহ'বগৈ আৰু সেইটোৱে। তো মন চন বেয়া লাগি আছে। যোৱা বছৰো বনাইছিলোঁ ভেলাঘৰ, তাৰে আগতো বনাইছিলোঁ, এইবাৰে বনাব পৰা নাই। ধুনীয়াকৈ গাইছ কাপোৰ চাপোৰ পিন্ধি ওলাই ল'লোঁ। এতিয়া বজাৰত যাম দেৱীহঁতৰ লগত, মানে মেলুহঁতৰ লগত। ব'লক গাইছ, গাহৰি আনিব যাই আছোঁ মেলো আৰু মই। মেলো গাহৰি আনিব যাই আছোঁ, গাহৰি মাংস। আমি আহিলোঁ গাহৰি কাটা জেগাত, ধুনীয়াকৈ গাহৰি আনিম যায়। এইটো মেলো ভাও। গাইছ আমি বজাৰতো যাম গাইছ। আৰু কি ক'ব খুজিছা কওঁ? তই বহুত দিন ভিডিঅ' দিয়া নাই, বেয়া নাপাবি গাইছ। মই দিম, আজি দিম এটা নতুন বছৰ শুভেচ্ছা লাগিল চবকে। নতুন বছৰ নহয় ভাই, ভোগালী বিহু। চব মাল খাই কিনে চবে পেন হৈ নাথাকি যাব গাইছ। অংশু গাইছ, ইফালে ধুনীয়াকৈ মাংস চাংস লৈ ল'লোঁ। মেলৈ মাংস চাংস ল'লে। 2 কেজি লৈছোঁ, আহি যাবি। গাইছ 2 কেজি লৈছিলোঁ। আজি পূৰা দগৰি খাব, দুটা মানুহ 2 কেজি। হা ৰাম, দুটা মানুহ 6টা নেকি? সেহেঁতেও খায় হয় নেকি? আমাৰ এই গাহৰি অনা নাই এতিয়া বজাৰত যাই আছোঁ। মই ল'ম এবাৰ গাহৰি, মই আধা কেজিমান ল'ম গাইছ। মোৰ যিহেতু মানুহ নাই, মই খোৱা মানুহ, আধা কেজিমান ল'ম। আৰু তই কেই কেজি ল'বি গাহৰি? আৰু এইবাৰ ব্ৰইলাৰ 4 কিলো ল'বাচোন। 4 কিলো? মই যাম ভাত খোৱাকৈ। এইফালে কিমান ল'লি তই? 2 কিলো গাহৰি মাংস লৈছোঁ। আকৌ এতিয়া বজাৰত যাম। বজাৰত যাব, ইও যাব বজাৰত। মাছ আনিম, মাছ, ৰৌ মাছ, ভকুৱা খাব যাই আছোঁ পিছে। গিৰজ গাহৰি ৰাখছা নাই? গাহৰি ৰাখছা? ৰাখিছোঁ 4 কিলো। হয় মেলোৱা যাওঁ, বজাৰত যাওঁ। এইয়া ভেলাঘৰ বনাইছে সিহঁতৰ চলিকেইটাই ধুনীয়াকৈ। এই মেজিটো মোৰ মানে ওখ হ'ব কিজানি। আমি ভেলাঘৰ বনাব পৰা নাই গাইছ, কামৰ কাৰণে। ই মাৰবোৰ কোনোবাই নেপেলায়। কেই কেজি ল'লি? চলো হাঁহিছে একবাৰ, হাঁহি দিয়ে। ভাল লাগছে হাঁহিটো শুনি। বজাৰত যাবি নেকি তই? বজাৰত যায় ইউটিউবাৰ দাদা আছে। মনু কি কৈছে? আছো বজাৰত যাই আছোঁ গাইছ, মাংস আনবা, কিবা কিবি আনবা। আৰু মোৰো পেন চলা কিবা কিবি ল'বা লাগে। বলক বজাৰত যাই দেখুৱাই আছোঁ।
গাইছ বজাৰ আহি পালোঁ গাইছ এইফালে ফিল্ডতে গাড়ীখন পাৰ্কিং কৰলা হেল্ল' মানে নাচনা ৰেডি কৰ আৰু না ফটো এতেও ফটো উঠবা আশা নাই হা চৌ বজাৰ ভিতৰত যৌ বজাৰতো ফটো উঠাম তোক মই ভালকে গাইছ ফাইনেলি বজাৰ পালোঁ সেই বজাৰত আমাৰ মানুহ গাইছ বহুত মানুহ আৰু গোটাই ভিৰ 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 বহুত ভিৰ ভাও বহুত দিনৰ মূৰত দেখা পাইছোঁ কেনে খবৰ বঢ়িয়া একদম আজি হয় গাহৰি মাংস ল'ব 4 কেজিমান খাব যাই আছোঁ দেই ঘৰত বন্ধৰ মাংস চাংস ল'ম ধুনীয়াকৈ আজি তামাম ভিৰ বজাৰত মাঘৰ বিহুৰ দিনা নামখলা বজাৰ একদম পুৰা হিট বলাচৰক আদি ব্যৱহাৰ কৰিলে অতি কম ঘৰত আছে নাই আৰু ঘৰত আৰু আছে কিমান দাম হৈছে এটাত এটা এতিয়া 600 পোৱা গৈছে 600কে বাপৰে দাম আছে পিছে দাম বাঢ়িছে এবাৰ 700 বেছি কেঁচা ৰঙা হালধীয়া হাঁহৰ বহুত দাম হৈছে গাইছ কিনবা নৰা অসম্ভৱ বহুত দাম হৈছে কিমানকৈ লৈছা হাঁহত 1100 টকা এটাত এটা এইটো হেৰি হাঁহ না বাংলি হাঁহ বাংলা নহয় চিনা অঁ হয় নেকি ভিডিঅ'টো ভালকে কৰিবি অঁ এই বাঙালী হাঁহ পালোঁ বাঙালি নহয় চিনা হা ভালকে কৰি আছে না ভালে কৰ ভালকৈ কৈছোঁ অঁ দে গাইছ বজাৰত আহিলোঁহে এতিয়া পইচা ল'ব লাগে নহয় আমাৰ মেনেজাৰৰ তাতহে পইচা আছে পইচা নাই লগত এনেকৈ মেনেজাৰক লগ কৰি লওঁ পইচাটো লৈ লওঁ আৰু মাংস চাংস কিবা কিবি কিনিব লগা আছে কিনিম ব'লক তই কি ল'লি মাংস ল'লোঁ কি মাংস অঁ দে এই অমৰ তাত লগ পালোঁ অমৰ দা কেনে খবৰ বঢ়িয়া বঢ়িয়া তোমাৰ নাম কি আছিল মোৰ নাম উদীপ্ত 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 আছিল মাছৰ বজাৰত কিবা কওঁ ছাবস্ক্ৰাইব কৰি দিব লাগিব এই আৰু চেনেলখনৰ নাম কি আছিল হা উদীপ্ত নাৰায়ণ উইথ চেনেল ব্লগ চেনেল উদীপ্ত নাৰায়ণ ব্লগ চেনেলটো আপোনালোকে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব লগতে ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব লাগে যাতে ল'ৰাটো আগুৱাই যাব পাৰে চেনেলটো আগুৱাই দাদা তোৰ ভিডিঅ' চাই বহুত ভাল লাগিল ধন্যবাদ বিহুৰ উদ্দেশ্য দিলোঁ সকলোকে সকলো অসমবাসী ৰাইজক আৰু ধুনীয়া বজাৰ নামখলা বজাৰ সুন্দৰ বজাৰ এই মাছৰ বজাৰ আছোঁ আমি তাৰপিছত সিফালে আছে এই খাহী মাংস লগতে পঠা মাংস গাহৰি বজাৰ সুন্দৰ বজাৰ লগ পাই ভাল লাগিল থেংক ইউ আপোনালোকক লগ পাই ভাল লাগিল পিছত লগ পাম চিয়'ৰ এইফালে মাছ পুৰা ডাঙৰ ডাঙৰ মাছ দাদা মাছৰ কেজি কিমানকৈ লৈছা 200 অঁ ঠিকে আছে দে ল'ম ৰ অলপ দেৰিকৈ ল'ম গাইছ মাংস বজাৰত যাই আছোঁ আৰু মানে আজি মাঘৰ বিহুৰ উৰুকাৰ দিনা মাংস বজাৰটো এক্সট্ৰা হৈ যায় পথাৰত দেখি যায় আমি মাংস বজাৰত যাই আছোঁ পইচা চইচা ধুনীয়াকৈ লৈ ল'লোঁ গাহৰিটো লওঁ ভাল গাহৰি বাচিব লাগিব ক'ত আছে এয়া অঁ কি বস্তু এইটো পেডি খাহীৰ পিটি খাহী পেডি এই নালগে দে গাহৰিকে লওঁ ধুনীয়াকৈ গাহৰি চাহৰি লওঁ আৰু এইফালে মানুহটা লগ পালোঁ কেনে খবৰ বহুত দিনৰ মই লগ পাইছোঁ আৰু চিকেটা হেল্ল' হেল্ল' গাইছ গাহৰি কিমান কেজি 400 কি চাইছোঁ দাম বাঢ়িছে নেকি হা অঁ ধুনীয়াকৈ মাংস চাংস ল'লোঁ এতিয়া চোলা এটা আনিবলৈ যাওঁ অহাকালি প্ৰগ্ৰেম এটা আছে চোলা এটা লাগে সেইকাৰণে চোলা এটা আনিব যাওঁ আৰু সেইফালে চব্জি বজাৰ চব্জি লওঁ মাংস বনাব লাগি এই গাইছ কি কবি চব্জিত বহুত দাম গাইছ ফুলকবি 50 টকা 60 টকাকৈ লৈছে
চব্জি খাব ভাল লাগি গৈছে পুৰা ব্ৰইলাৰ ললি আৰু এই পুৰা খানা আৰু গাহৰি ল'লো তাৰপিছত মালৰ লগত খাবা চুপাৰি ল'লো মালৰ লগত নেকি বঢ়িয়া বঢ়িয়া বিহু কিবা এটা কওঁ ৰাইজক বিহু বিষয়ে কিবা এটা কওঁ শুভেচ্ছা এটা নেকি অসমবাসী ৰাইজক কিন্তু কম বিহুৰ শুভেচ্ছা থাকিল অসমবাসী গোটেই অসমবাসী আমি সেই আৰু খাব লাগে এনজয় কৰিব লাগে সেইটোৱে বাছ ভোগালী বিহু ভোগৰ বিহু আৰু এনজয় কৰিব লাগে ভোটাৰ হ'লতো বজাৰ হ'ল গাইছ বিলাহীৰ দাম 70 টকা কৈছি হা ইমান দাম হৈছে এই ভোগালী ভোগত বিলাহীৰ দাম একদম বাঢ়ি গৈছে আৰু বিহু বুলি ধুনীয়া চাই চলা এটা লওঁ বলক বজাৰৰ ভিতৰত ভাল লগা কাপোৰে নাপালোঁ এবাৰ বাহিৰত ওলাই আহিছোঁ বাহিৰত চাওঁ কি পাওঁ গাইছ এতিয়া আহিলোঁ কাপোৰৰ কালেকশ্যন কিন্তু মোৰ একোৱে ভাল নালগা হৈছে চাৰ্ট নাই নেকি ধুনীয়া চাৰ্ট ভাল লগা চাৰ্ট এটা ওলাই দিছোঁ ধুনীয়া আছে বজাৰ চজাৰ কৰা হৈ গ'ল ধুনীয়াকৈ বজাৰৰ পৰা ওলাই দিলোঁ আৰু মেলো মোৰ লগত মেলো পানী বিয়া লাগছি বোলে বেয়া খং উঠি আছে তাৰ গাইছ পানী খুৱাই আছোঁ আৰু গা পানী খোৱা মা হা 300 পুচ্ছা আৰু আমি হোটেলত ধুনীয়াকৈ চাহ তাহ খাই ল'লোঁ আৰু বজাৰ পাতিও কৰা হৈ গ'ল ঘৰত যাই আছোঁ এতিয়া গাইছ বজাৰ চজাৰ কৰি আহি ঘৰ পালোঁ আহি আৰু আজি ভিডিঅ'টো ইমানেই আছিলে নেক্সট ভিডিঅ' গাহৰি পোৰা ভিডিঅ' আহি আছে মিনি ব্লগত আহিব এইটো চাই থাকিব বাই